गरेस्वर एडभार्स फुडनि बिगोमाया बरनदि दैमानि दैजों बुखारजानानै दं। फुख्रिफ्रा गामिनि सा-स्नि लोगोफोरजों लावखार ओंखाम जानो थांदों। लावखार ओंखाम जाखांनानै मोनाबिलिनि 4 रिंगायाव बरनदि दैसायाव दुगैदोंमोन। बै समावनो बरनदि दैसानि दैया बुखारनानै लानानै थाङो। दायो दैजों बुखारजानानै गोमानानै दं गरेस्वर एडभार्स फुडनि बिगोमा थानेश्वर बर'आ। सुवाकपुर पुलिस, एसडिआरएफ आरो एनडिआरएफ बिथांमोना नागिरसेयावबो मोननो हायाखै। আচলতে আমি গাঁৱৰে আমি প্ৰায়বোৰ লগৰ প্লাছ তেখেতৰ যিটো হোটেল মানে ফাষ্টফুডৰে কাম কৰা 2-3জন ষ্টাফ, আমি 4জন বন্ধু। তেনেকৈ যোৱাকালি সন্ধিয়া আমি হঠাতে, আজি যিহেতু আমাৰ বন্ধ থাকে, ছেকেণ্ড ছেটাৰডে আমাৰ গড়েশ্বৰখন বন্ধ থাকে, সকলোৱে জানে। তেনেকৈ আমি এটা হলিডে ট্ৰিপ কৰাৰ কাৰণে আমি প্লেনিং কৰিলোঁ। সন্ধিয়া মানে ঠিক কৰিলোঁ আৰু সেই মৰ্মে আমি খানা চানা বনাই আনিছোঁ গড়েশ্বৰৰ পৰাই, তাৰ নিজৰ হোটেলৰ পৰাই। ক'ত আহিছে আপোনালোকে? আমি টাৰ্গেট কৰিলোঁ বগামাটি যোৱাৰ কাৰণে, আমি বগামাটিতে আহিলোঁ। তেনেতে আমি খোৱা বোৱা কমপ্লিট হৈ গ'ল। হৈ মেলি আমি এনেই জাষ্ট অলপ এনজয় কৰি অলপ ঘূৰা মেলা কৰিলোঁ। আমি অলপ ওপৰতো গৈ আহিলোঁ। সেনেকৈ অলপ পিছত গা ধোৱাৰ এনেকৈ কথা হ'ল যে বোলে গা ধুম ব'ল। গা ধুই মেলি অলপমান হেৰি কৰি লাষ্টত কথাই ওলাই গ'ল যে পাৰ হৈ চাওঁ নেকি, পাৰিম চাগে দেখোন। তেনেকুৱা ধৰণৰ এটা চেলেঞ্জ হৈ গ'ল যে ব'ল ট্ৰাই কৰি চাওঁ। সেনেকৈ আগবাঢ়ি গৈ আমি অলপ পাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। কৰি মেলি আমি প্ৰথমতে 3জন গ'লোঁ। প্ৰথমতে আমাৰ ভাইটি বন্ধু এজন বকুল বুলি, তেওঁ পাৰ কৰিলে। তাৰপিছত মই গ'লোঁ, তাৰপিছত আমাৰ এই ফুকন মাষ্টাৰ গ'ল। তেনেকৈ আমি 3জনে পাৰ হোৱাৰ পিছত আমি কষ্ট পালোঁ। পাৰ হৈ কষ্ট পাই তেওঁ অলপ যিহেতু শকত বাকপতো হয়, তেনেতে আমি বাৰ চিঞৰি ক'লোঁ আৰু তহঁতে আহিব নালাগে। 2জন আছিলে আগত যাব ওলোৱা, তেওঁৰ নিজৰ যিহেতু মেনেজাৰ বীৰেন বুলি, 2জনকে আমি চিঞৰি ক'লোঁ আৰু আহিব নালাগে, আমি কষ্ট মষ্টকৈ আহিলোঁ, মানে পানীৰ কাৰেণ্টটো বেছিকৈ আছে। তেওঁ মানে জেদ কৰি গুচি গৈ তথাপিও লাষ্টত আমি চাই আছিলোঁ যে পাৰিব যেনো লাগিল। তাৰপিছত অলপ মাজত পোৱাৰ পিছত তাক আমি অলপ নাৰ্ভাছ হোৱা যেন দেখিলোঁ। তাৰপিছত আকৌ আমি খেদি তাক বচাবলৈ দৌৰি গ'ল। এজন লগৰ আমাৰ এই বুকুল বুলি, তেওঁতো জাপে মাৰি দিলে, আকৌ ৰিপিট জাপ মাৰি তাক বচাবলৈ গুচি গ'ল। তাৰপিছত নাপালে, কাৰেণ্টটো অলপ বেছি আছিলে। অলপ আগত গৈ আমি তাক দেখা নোপোৱাই হৈ গ'ল। মই সেনেকৈ পাৰে দৌৰি গৈ আছিলোঁ, সেনেকৈ কাটা তাৰ মানে পাৰ কৰি। লাষ্টত গৈ খেদি আমি সেই দ্বিতীয়টো টাৰ্ণিঙলৈকে গ'লোঁ, কিন্তু নাই, তাৰপিছত নাপাতা হৈ গ'ল। আকৌ মই দৌৰি আহি মানে ইয়াতে এই পিছৰ আহিলোঁ। আহি মেলি আমাৰ পূৰ্ণ ডেকাহঁতক, জুলিমাহঁতক লগ পাই ক'লোঁ এনেকৈ ঘটন হ'ল, গতিকে ইমিডিয়েট আমি অলপ ৰেস্কিউ ব্যৱস্থা কৰিলোঁ। মানুহজনৰ নাম কি আৰু কিমান মান সময়ত হৈছে? টাইম এপ্ৰক্সিমেটলি 4টামান বাজিব বোধহয়। আমি সেই সময়তো আৰু তেনেকুৱা টাইম চোৱা নাই, 4মান বাজিব লাগে। আমাৰ 3 to 3:30 আমাৰ খোৱা বোৱা শেষ হৈছে। তেওঁৰ ঘৰ গড়েশ্বৰৰ ক'ত হয়? গড়েশ্বৰ পুখুৰীপাৰা। কি ক'ব এতিয়া এই ঘটনাটোৰ ওপৰত হৈ গ'ল? আজি আমাৰ এই যিটো নাজুক অদ্ভুত ঘটনা, এই ঘটনাৰ পৰা মানে বৃহত্তৰ আমাৰ অসমবাসী বা গড়েশ্বৰ অঞ্চলৰ সমূহ আমি ডেকা প্ৰজন্মই হওক বা